মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সপ্তম শ্ৰেণীৰ অখণ্ড সংখ্যা পাঠটিৰ অনুশীলনী 1.1 বিষয়ে আলোচনা কৰিম। প্ৰথম অংকটো কি আছে চোৱাচোন। 5 আৰু -13 মাজত কিমানটা অখণ্ড সংখ্যা আছে? মানে এই দুটাৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে তোমালোকক সুধিছে, হয়নে? এই অখণ্ড সংখ্যা কিমানটা আছে উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? এই সংখ্যা দুটাৰ মাজত যিমান পাৰ্থক্য আছে পাৰ্থক্যতকৈ 1 কম হ'ব। পাৰ্থক্য উলিয়াব লাগিলে কি কৰিব লাগিব? প্ৰথমতে কি হ'ব? 5, হয়নে? 5ৰ পৰা -13 বিয়োগ কৰিলে এইটো পাৰ্থক্য হ'ল, হয়নে? ইয়াৰ পৰা যদি আমি 1 বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? মাজত কিমানটা সংখ্যা আছে ওলাই যাব। এতিয়া 1 বিয়োগ কৰিব লাগিলে আমি কি কৰিব লাগিব? 5 এইটো মাইনাছ আছে নে? দুটা মাইনাছ কি আছে? পূৰণ হৈছে। পূৰণ হ'লে কি হৈ যাব? প্লাছ হৈ যাব। 13 মাইনাছ কিমান হ'ব? 1 হ'ব, হয়নে? 13 আৰু 5 কিমান হ'ব? 18 মাইনাছ কিমান হ'ব? 1 ইজিকেলটো কিমান হ'ব? 17। এইটো হ'ল তোমালোকৰ উত্তৰ। যদি এনেকুৱাকৈ কি হয় মাজত কিমানটা অখণ্ড সংখ্যা আছে তোমালোক উলিয়াব দিলে কি কৰিব লাগিব? এটাৰ পৰা আনটো বিয়োগ মানে কি কৰিব লাগিব? মাজৰ পাৰ্থক্যটো উলিয়াই ল'ব লাগিব। পাৰ্থক্য কিমান হৈছে? 18, হয়নে? তাৰ পৰা কি বিয়োগ কৰিব লাগিব? 1 বিয়োগ কৰিব লাগিব। কৰিলে কিমানটা অখণ্ড সংখ্যা আছে তোমালোকৰ ওলাই যাব। এতিয়া এইখিনি মচিম সংখ্যা কেইটানো কি আছে এইটো তোমালোকক দেখাই দিওঁ ন। কিমানটা অখণ্ড সংখ্যা আছে তোমালোকে কি আছে কেনেকৈ জানিবা জানেনে? এইটো এডাল ধৰিলে সংখ্যা দেখা, হয়নে? সংখ্যা দেখাৰ মাজত কি থাকে? শূন্য থাকে। এইফালে পজিটিভ কিবোৰ থাকে নে? এইফালে থাকে পজিটিভবোৰ। মোৰ ইমান সমান হোৱা নাই, তোমালোকে সমানকৈ আঁকি ল'বা দেই। হ'লে আমাক কি কৈছে? 5 আৰু 13ৰ মাজত। এটা 1 1 2 3 4 এইটো কিমান হ'ল? 5 হ'ল, হয়নে? এইফালে মাইনাছ থাকিব, -1 ৰ'বা দেই, এইটো বেলেগ জেগাটো গুচি গ'ল। এইটো কি হ'ব? -2 -3 -4 -5 হয়নে? -6 এনেকুৱাকৈ ইয়াৰ কি লৈ যাব? -13 লৈ যাব, হয়নে? তোমালোকক কি সুধিছে? মাজত কিমানটা আছে? মানে -13টো আৰু 5টো নহয়, তাৰ মাজৰ কেইটা হ'ব? 13ৰ এইফালে কি থাকিব? -12 থাকিব, হয়নে? তাৰমানে সংখ্যাকেইটা কি হ'ব জানানে? -12 মাইনাছ কি হ'ব? 11 -10 -9 -8 -7 -6 কি হ'ব? 5 আৰু কি হ'ব? -4 -3 -2 -1 পিছত কি হ'ব? 0 আৰু এইফালে কি হ'ল? 5 হ'ল, হয়নে? 1 2 3 আৰু কি হ'ব? 4 5টোতো নহয়, মাজৰ কেইটা সুধিছে। এতিয়া কেইটা হ'ল তোমালোকৰ? হৈছে নে চোৱাচোন? 17টা হ'ব। চাবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17টা হৈ গ'লনে? তোমালোকক এইটো উলিয়াব দিয়া নাই। মই কেনেকৈ উলিয়াব পাৰি সেইকাৰণেহে তোমালোকক মই দেখাই দিছোঁ। কিমানটা আছে প্ৰথমতে যেনেকৈ শিকাইছোঁ 17টা সেইখিনি লিখিলে হ'ব। এইখিনি মই তোমালোকক এই 17টা অংকনো কি সেইকেইটা তোমালোকক মই দেখাই দিছোঁ। 5 আৰু -13ৰ মাজৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা লিখিব দিছে। কিহৰ মাজৰ? 5 এইফালে লিখি লওঁ 5 আৰু কিহৰ মাজৰ? -13ৰ মাজত। আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা। তোমালোকক মই এটা কথা কৈছিলোঁৱে, এইটো কি হ'ব? 0 হ'ব, হয়নে? 0টোৰ এইফালে কি থাকে? সদায় ধনাত্মকবোৰ থাকে আৰু এইফালে কি থাকে? ঋণাত্মকবোৰ থাকে, হয়নে? আৰু কি হয় এইটোৰ ফালৰ পৰা ধৰি লোৱা 13ৰ ফালৰ পৰা এইফালে কি হৈ যায়? সংখ্যাবোৰ ডাঙৰ হৈ যায়। 13তকৈ কি হ'ব? -12 ডাঙৰ, -12তকৈ -11 ডাঙৰ, এইফালে কি হৈ যায়? ডাঙৰ হৈ যায়। সেই হিচাপত যদি আমি চাওঁ 5 আৰু -13ৰ মাজত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা লিখিব দিছে। আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা কি হ'ব? 4 হ'ব। 5তকৈ অকণমান সৰু, হয়নে? কিয় জানা? 5টোতো নহয়, মাজত লিখিব দিছে। মাজত লিখিব দিছে কাৰণে কি হ'ব? ডাঙৰ অখণ্ড সংখ্যাটো কি হ'ব? 4 হ'ব আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাটো কি হ'ব? -12 হ'ব। এইখিনি বুজি পাইছা? হয়নে? বুজি পাইছা যদি মই এইখিনি মুচি দিওঁ। ডাঙৰ অখণ্ড সংখ্যাটো হ'ব, ডাঙৰটো হ'ব কিমান হ'ব? 4 আৰু সৰুটো কি হ'ব? -12।
হ'ল সংখ্যা ৰেখাত বহুৱাব লাগিলে কি কৰিব লাগিব প্ৰথমতে এনেকুৱাকৈ এডাল আস্তানি ল'ব লাগিব হয়নে আৰু মাজতে কি লিখিব লাগিব মাজতে লিখিব লাগিব 0 দুফালে সমানে সমানে ভাগ কৰি যাবা এনেকুৱাকৈ মোৰ ইয়াত সমান নহ'ব পাৰে তোমালোকে সমান কৰি ল'বা ইয়াতে ফোনত লিখিবলৈ দিগদাৰ যে সেইকাৰণে সমান নহ'ব পাৰে ঠিক আছে এডাল অকণমান দীঘল কৰি দিওঁতে ছুটি হৈছে হ'লে তোমালোকৰ প্ৰথমটো কি দিছে -6 মাইনাছবোৰ কোনফালে হয় এইটো চাইডে প্লাছবোৰ কোনফালে হ'ব এইফালে হয়নে -6 হ'লে কি হ'ব গণি যোৱা প্ৰথমতে শূন্যৰ কাষৰটো কি হ'ব -1 দেন -2 -3 -4 -5 কি হ'ব এইটো হ'ব -6 পিছতটো দিছে 4 হয়নে এইফালে হ'ব 4 হ'লে 1 2 3 4 4 নম্বৰ 4 -10 হয়নে -6 তাৰপিছতটো কি হ'ব -7 হ'ব তাৰপিছত -8 -9 তাৰপিছতটো কি হ'ব -10 হ'লনে 5 দিছে 4 ৰ পিছতটো কি হ'ব 5 তাৰপিছত কি দিছে -1 0 এইটো ফালে মাইনাছ আছে হয়নে মাইনাছ হ'লে কি হ'ব ওচৰত থকাটো হ'ব কিমান -1 ঠিক আছে তোমালোকে এনেদৰে বহুৱাব পাৰিবা হয়নে ইয়াত মই নধৰে কাৰণে তোমালোকক ঘৰবোৰ কি দিছোঁ ঘন ঘনকৈ দিছোঁ নে তোমালোকে এনেকৈ পাতলকৈ লিখিবা পঢ়ি এনেকুৱাকৈ তেতিয়াহ'লে তোমালোকৰ দিগদাৰ নহয় পাতলকৈ এনেকুৱাকৈ 1 2 3 এনেকুৱাকৈ গম পাইছা এইখিনি বুজি পাইছা যদি মই কি কৰোঁ এতিয়া মচি দিওঁ হয়নে ইয়াৰ পিছৰটো চাওক -15তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখিব দিছে এইটো একেবাৰে সহজ হয়নে অলপ আগতে দেখাই দিলোঁ মই -15তকৈ ডাঙৰ এতিয়া যদি আমি সংখ্যা ৰেখাত চাওঁ এনে লিখিব পাৰিবা দেই মই তোমালোকক দেখুৱাবলৈহে কৈছোঁ এইটো ধৰি লোৱা 0 হয়নে ইয়াতে ধৰি লোৱা এইটো -15 ডাঙৰ 5টা ঋণাত্মক সংখ্যা এইফালে কি হ'ব এইফালে ডাঙৰ হ'ব হয়নে যিমানবোৰ সংখ্যা থাকে চব ডাঙৰ হ'ব এই আগফালে 15ৰ আগফালে থকা ঋণাত্মক সংখ্যা বুলি ক'লে কিমানলৈ হ'ব 0ৰ ওচৰলৈ হয়নে এইফালেতো ধনাত্মকে হ'ব ধনাত্মক হ'লে কেইটা নহয় নহ'লে ঋণাত্মকহে লাগে 15তকৈ ডাঙৰ হ'লে কি হ'ব -14 -13 -11 -10 -6 -7 এইবোৰ চব কি হ'ব -15তকৈ ডাঙৰ হ'ব এতিয়া আমাক কেইটা লিখিব দিছে 5টা লিখিব দিছে হয়নে আমি যিকোনো লিখি দিলে হ'ল 5টা -14 কি হ'ব -13 -12 -11 -10 -9 -8 তোমালোকে যি ইচ্ছা সেই লিখিব পাৰিবা গোটেইবোৰ কি হ'ব ইয়াতকৈ ডাঙৰে হ'ব -2 আৰু কি হ'ব -1 ইমানলৈ এইকেইটা গোটেই কি হ'ব -15তকৈ ডাঙৰ ইয়াতে তোমাৰ যিকোনো 5টা লিখিলে হ'ল হয়নে তোমালোকে যিকোনো 5টা লিখি দিবা তোমালোকে নিশ্চয় এইটো বুজি পাইছা যদি মুচি পাইছা মই এইটো মচি দিওঁ ইয়াৰ পিছতো তোমালোকক মই দেখাই দিছোঁ এতিয়া চোৱাচোন তোমালোকক কি লিখিব দিছে সত্য নে অসত্য ক'বলৈ দিছে প্ৰথমটো চোৱা ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় হয়নে নহয় ধনাত্মক অখণ্ড সংখ্যা মানে 1 2 3 4 5 6 এইবোৰক কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয় হয়নে এইটো কি হ'ব সত্য হ'ব মই তোমালোকক লিখি দিছোঁ এইটো হ'ব সত্য হয়নে তাৰপিছতটো চোৱা আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা আটাইবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হয় নেকি অখণ্ড সংখ্যা ক'লে ঋণাত্মক সংখ্যাও হ'ব হয়নে ঋণাত্মক সংখ্যা ধনাত্মক সংখ্যা আৰু শূন্যক একেলগে কি বুলি কয় অখণ্ড সংখ্যা বুলি কয় কিন্তু পূৰ্ণ সংখ্যাটো ঋণাত্মক সংখ্যা নাথাকে হয়নে গতিকে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা কি হ'ব নহয় এইটো অসত্য হ'ব তাৰপিছতটো চোৱা সংখ্যা ৰেখাডাল শূন্যৰ দুয়োফালে অসীমলৈ বিস্তাৰিত হৈ থাকে এইটোতো শুদ্ধ হয়নে দুয়োফালে অসীমলৈ থাকে মাইনাছৰ ফালেও থাকে প্লাছৰ ফালেও থাকে এইটো শুদ্ধ জানো নহয় হয়নে শূন্যৰ লগত ধনাত্মক সংখ্যাই লাগিব ঋণাত্মক অখণ্ড সংখ্যা পূৰ্ণ সংখ্যাত থাকে নেকি নাথাকে হয়নে শূন্যৰ সৈতে সকলোবোৰ স্বাভাৱিক সংখ্যা কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় ঋণাত্মক অখণ্ড সংখ্যাটো নকয় গতিকে এইটো কি হ'ব অসত্য পিছৰটো চোৱা যদি a + b 0 হয় তেন্তে ইহঁত এটা আন্তৰ যোগাত্মক বিপৰীত হ'বতো a + b 0 কেতিয়া হ'ব ধৰি লোৱা এটা 3 আছে আৰু এটা কি আছে -3 আছে হয়নে দুটা যদি যোগ কৰি দিলে কি হ'ব 0 হ'ব হয়নে 3 টকা ধাৰো আছিল তোমাৰ তাত 3 টকা জমাও আছিল তেতিয়া কি হ'ব 0 হৈ যাব গতিকে এটা আন্তৰ যোগাত্মক বিপৰীত হয় গতিকে এইটো কি হ'ব সত্য হ'ব হয়নে তোমালোকে নিশ্চয় এইখিনি বুজি পাইছা ইয়াৰ পিছৰখিনি চাওঁচোন এতিয়া চোৱাচোন কি লিখিব দিছে এযোৰ অখণ্ড সংখ্যা লিখা যাৰ যোগফল -3 কি হ'ব জানানে তোমালোকে ইয়াততো বেছিকৈ লিখিব পাৰিবা মই দুটাকৈ লিখি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে -5 আৰু +2 -5 + 2 হয়নে
5 আৰু 2 ৰ মাজত কোনটো ডাঙৰ 5 টো ডাঙৰ 5 ৰ আগত কি চিন আছে মাইনাছ চিন আছে গতিকে কি হ'ব মাইনাছ হ'ব 5 ৰ পৰা 2 গলে কি হ'ব 3 হ'ব যোগফল হল নে -3 আৰু ঠিক এনেকৈ এইটো -2 আৰু কি আছে প্লাস -1 আছে হয়নে এইটো -2 থাকিব প্লাসৰ লগত মাইনাস পূৰণ কৰিলে কি হ'ব -1 ৰ ইকুৱেল টু কিমান হ'ব -3 হলনে যোগফল -3 ওলাল ঠিক তেনেদৰে ইয়াত পিছৰটোত কি দিছে চোৱাচোন বিয়োগফল -5 উলিয়াব দিছে বিয়োগফল -5 কেনেকুৱাকৈ উলিয়াব পাৰে ইয়াতে চোৱাচোন এইটো হয়নে নহয় আমি চাওনে পৰীক্ষা কৰি -7 -2 ইয়াতে এইটো চোৱা এইটোটো -7 হ'ব মাইনাসৰ লগত মাইনাস যেতিয়া পূৰণ হ'ব তেতিয়া কি হৈ যাব এইটো প্লাস হৈ যাব যে +2 হ'ব এতিয়া এই দুটাৰ আগত কোনটো ডাঙৰ 7 ডাঙৰ নে 2 ডাঙৰ 7 ডাঙৰ হয়নে 7 ৰ আগত কি চিন আছে মাইনাস চিন গতিকে মাইনাস হ'ব 7 ৰ পৰা 2 গলে 5 হলনে ঠিক তেনেদৰে -3 ৰ পৰা যদি 2 বিয়োগ কৰো তেতিয়াও কি হ'ব মাইনাস কি হ'ব 5 হ'ব এইটো নিলিখি তোমালোক আকৌ বেলেগো লিখিব পাৰা ধৰি লও -10 মাইনাস কি হ'ব -5 যিকোনো এইটো নিলিখি তোমালোক আৰু বেলেগো লিখিব পাৰা ধৰি লও -12 লিখিলা মাইনাস কি হ'ব 7 এটা এনেকুৱাকৈ তোমালোকে উলিয়াই ল'ব পাৰিবা ঠিক আছে এতিয়া পিছত কি আছে চাওচোন যোগফল 0 লিখিব দিছে যোগফল 0 লিখিব লাগিলে কি হ'ব এটা আনটোৰ যোগাত্মক বিপৰীত লিখি দিবা দিলে কি হৈ গ'ল যোগফল হৈ গ'ল নে -3 + 3 দুটা যোগ কৰিলে কি হ'ব তোমাৰ তাত 3 টকা জমা আছিল 3 টকা ধাৰো আছে গতিকে তোমাৰ তাত 1 টকাও নাই হয়নে এনেকৈ -7 + 7 -5 + 5 যি লিখা তোমালোকে এইটো নিলিখি তোমালোকে এনেকৈ -6 + 6 -9 + 9 এইবোৰ সকলো কি হ'ব যোগফল 0 হ'ব হয়নে তাৰ পিছৰটো চোৱা বিয়োগফল 2 হ'ব লাগে নে এইটো প্ৰথমটো এইটোটো একদমই সিম্পল বিয়োগফল 2 9 ৰ পৰা যদি 7 আমি বিয়োগ কৰি দিও কিমান হ'ব বিয়োগফল 2 হ'ব হয়নে তেনেকুৱাকৈ নিলিখি তোমালোকে 10 ৰ পৰা লিখিব 10 ৰ পৰা যদি 8 যায় 8 গলে কিমান হ'ব 2 হ'ব নিলিখি তোমালোকে 12 ৰ পৰা 10 গলে কি হ'ব 2 হ'ব এজোৰে লিখিব দিছে হয়নে পিছৰটো নিলিখিলেও হ'ব পিছৰটো লৈ লিখিব পাৰিবা -6 -8 এইটো কি হৈ যাব -6 এ থাকিব এইটো মাইনাস আৰু এইটো মাইনাস কি হ'ব লগ লাগি প্লাস হ'ব 8 আৰু 6 ৰ মাজত কোনটো ডাঙৰ 8 টো ডাঙৰ হয়নে 8 ৰ আগত কি চিন আছে প্লাস চিন আছে গতিকে উত্তৰ কি হ'ব প্লাস হ'ব 8 ৰ পৰা 6 গলে 2 প্লাস চিনটো সন্মুখত নিদিলেও হয় হয়নে সেইকাৰণে আমি যোগাত্মক সংখ্যাৰ আগত একো চিন নিদিও এনেদৰে তোমালোকে নিশ্চয় পাৰিবা ইয়াৰ পিছৰটো চাও এযোৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ বিয়োগফল 6 ঋণাত্মক অখণ্ড সংখ্যা মানে কি হ'ব লাগিব দুটা সংখ্যাই ঋণাত্মক হ'ব লাগিব আৰু হিহঁতৰ বিয়োগফল 6 হ'ব লাগিব প্ৰথমটো চোৱাচোন কি দিয়া আছে প্ৰথম -4 টো ঋণাত্মক -10 টো ঋণাত্মক হয়নে -4 -10 এইযোৰ হয়নে 4 টো কি লিখিব 4 এ -4 এইটো মাইনাস আৰু এইটো মাইনাসে লগ লাগি কি হৈ যাব +10 হৈ যাব 10 আৰু 4 ৰ মাজত কোনটো ডাঙৰ 10 টো ডাঙৰ হয়নে প্লাস চিন আছে গতিকে উত্তৰটো কি হ'ব প্লাস হ'ব 10 ৰ পৰা যদি 4 যায় কিমান হ'ব 6 হ'ব হলনে ঠিক তেনেকুৱাকৈ পিছত আৰু এযোৰ আছে -7 -13 এইটো হ'ব তোমালোকে এই নিলিখি এনেকুৱাকৈ বেলেগো লিখিব পাৰা ধৰি লোৱা তোমালোক আৰু এটা লিখিব পাৰা -2 কি হ'ব 8 এইটো 6 হ'ব প্ৰথমটোত -2 এই মাইনাসে লগ লাগি কি হ'ব +8 হয়নে 8 ৰ পৰা 2 গলে কিমান হ'ব 6 হলনে এইটো কথা তোমালোকে মনত ৰাখিবা দে মাইনাসৰ লগত যেতিয়া মাইনাস পূৰণ কৰা তেতিয়া কি হয় সদায় প্লাস হয় আৰু মাইনাসৰ লগত যেতিয়া প্লাস পূৰণ কৰা তেতিয়া কি হয় সদায় মাইনাস হয় মাইনাসে কি হয় প্লাস হয় প্লাসে মাইনাসে মাইনাস হয় আকৌ প্লাসৰ লগত যেতিয়া প্লাস পূৰণ কৰিবা তেতিয়া সদায় কি হ'ব প্লাসে হ'ব ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিবা এই ভিডিওটো আজিলৈ ইমানতে সামৰিছো আশা কৰিছো তোমালোকে অংককেইটা বুজি পাইছা ভালদৰে ইয়াৰ পিছৰ অংককেইটা মই ইয়াৰ পিছৰ ভিডিওত তোমালোকৰ লগত আলোচনা কৰিম ধন্যবাদ